ঘটনাটোতো এনেকুৱা যে এগৰাকী ব্যক্তিয়ে ভেকুলী বিক্ৰী কৰিবলৈ গৈছে ৰেষ্টুৰেণ্ট এখনৰ সন্মুখত গৈ পিনে কৈছে ৰেষ্টুৰেণ্ট মালিকক কৈছে যে কথা এটা মোৰ একদম পুখুৰীত অলপ ভেকুলী আছে মই ভেকুলীখিনি বিক্ৰী কৰিব বিচাৰিছোঁ বোলে ভেকুলী ইমান ভেকুলী মোৰ প্ৰায় 200 মান ভেকুলী আছে সদায় তুৰতুৰাই থাকে ইমান আমনি পাওঁ মই একদম ভেকুলীখিনি বিক্ৰী কৰি থৈ যাম দেই তাৰপিছত তেতিয়া ৰেষ্টুৰেণ্ট মালিকজনে ভালেই পাইছে ভেকুলী মাংস কাইলৈ বিক্ৰী কৰিব বোলে কিমান টকাত দিবা আপুনি যি দিয়ে দিব মই একদম সমস্যাটোৰ পৰা ৰক্ষা পাবলৈহে বিক্ৰী কৰিম কিবা এটা দিব আৰু বুলি কৈছে তাৰপিছত কি কৰিলে ঠিক আছে হ'ব কথামতে কাম মানুহজনেতো আগধনকেইটা দি দিলে আগধনকেইটা দি তেওঁ আহিলে আৰু পিছদিনা ঘৰত ভেকুলীখিনি ধৰিব সদায় যে আমনি কৰি থাকে পুখুৰীৰ পাৰত পিছদিনা গৈছে মোনাটো লৈ গৈছে মোনাটো লৈ গৈ ৰেষ্টুৰেণ্ট মালিকৰ সন্মুখত ভেকুলী দুটা উলিয়াই দিছে বোলে দুটা ভেকুলী আপুনি 200টা এগ্ৰিমেণ্ট কৰি থৈ গৈছে 200টা কথাটো আপুনি কৈ থৈ গৈছে আপুনি আগধনো নিছে আৰু এতিয়া আপুনি অকল দুটা ভেকুলী আনি দিলে হ'ব নেকি বুলি কৈছে তেতিয়া মানুহজনে কৈছে যে মোৰ ধাৰণাটো ভুল আছিল মই যে ভাবিছিলোঁ পুখুৰীৰ পাৰত এগাল ভেকুলীয়ে চিঞৰ বাখৰ কৰি আছিল এগাল ভেকুলীয়ে তুৰতুৰাই আছিল এগাল নাছিল 200টা নাছিল তাত মাত্ৰ দুটাই আছিল সেই দুটা ইমানেই তালফাল লগালে মই ভাবিলোঁ যে এগাল আছিল তো আমাৰো তেনেকুৱা হয় এই কাণখনৰ কাষত বহুত মানুহে কৈ থাকে আমি ভাবোঁ ইছ গোটেই সমাজখনে আমাক বেয়া পালে শেষ সমালোচনাই আমাক শেষ কৰি দিলে কেতিয়াবা তেনেকুৱা হয় গতিকে সেই কথাবোৰো আমি চালি জাৰি চাব লাগিব অন্ধ মানুহ এজনে হাতত এটা টৰ্চ লৈ গৈ আছে টৰ্চ লৈ ডেকাসকলে সদায় জোকায় যে বোলে কিয়নো আপুনি টৰ্চটো লৈ থাকে চকুৱেটো নেদেখে অথচ আপুনি এনেকৈ টৰ্চটো লৈ ঘূৰি ফুৰে কিয় তাই সেই মানুহজনক সদায় ইটিকিং কৰে দেখাত আকৌ অন্ধ চকু নায়ে অথচ টৰ্চ লৈ ঘূৰি ফুৰে কি বা দেখিম বুলি ভাবে এদিন সুধিয়ে দিলে আপুনি অন্ধ মানুহজনে টৰ্চটো লৈ কিয় ঘূৰি ফুৰে তেতিয়া সেই মানুহজনে উত্তৰ দিছে যে টৰ্চটো মই মোৰ কাৰণে নলওঁ টৰ্চটো মই তোমালোকৰ দৰে চকু থকা মানুহৰ কাৰণে লওঁ যাতে তোমালোকৰ দৰে চকু থকা মানুহে এই চকু নথকা মানুহজনক খুন্দিয়াই থৈ নোযোৱা এনেকুৱাও হয় আমাৰ সমাজত আমি এতিয়া যে কথাবোৰ আলোচনা কৰি থাকোঁ আজি যে এই দক্ষতাপূৰ্ণ প্ৰয়োজনীয়তা শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা পাতিছোঁ বা মূল্যবোধৰ কথা পাতিছোঁ সমাজৰ কথা পাতিছোঁ এইবোৰ কথা পতাৰ এতিয়া সময় আহি পৰিছে কাৰণ আমাৰ মাজৰ পৰা ভাল লগা পৰিৱেশবোৰ ভাল লগা কথাবোৰ লাহে লাহে হেৰাই গৈছে সেইবাবেই কওঁ যে গুৰুজনাৰ আদৰ্শটো বুকুৰ পৰা কিন্তু প্ৰতিগৰাকীৰ হেৰাই যাব নালাগিব আমাৰ শিক্ষা ব্যৱস্থাটোৰ জৰিয়তে নতুন শিক্ষা ব্যৱস্থাটোৰ জৰিয়তেও এই দক্ষতাপূৰ্ণ শিক্ষাৰ ক্ষেত্ৰতো আমি কিন্তু গুৰুজনাক আনিব পাৰোঁ গুৰুজনাই আমাক জ্ঞানৰ এটা বাট দি থৈ গৈছিল যে গুণমালাৰ জৰিয়তে কীৰ্তনৰ জৰিয়তে নামঘোষাৰ জৰিয়তে সেইগৰাকী আমাক বাট দেখুৱাই থৈ গৈছিল গতিকে সেইগৰাকী গুৰুৰ আদৰ্শৰে যদি আপুনি মই যাওঁ তেন্তে আমিও জ্ঞান মাৰ্গেৰে যাব পাৰিম আমিও কৰ্ম মাৰ্গেৰে যাব পাৰিম গতিকে সেই দিশেৰে যাবলৈ হ'লে আমিও দক্ষতাপূৰ্ণ হ'ব লাগিব অৰ্থাৎ নিজকে আপুনি আপোনাৰ যিটো ক্ষেত্ৰত দখল আছে সেয়া আনে দেখাকৈ তাক উপস্থাপন কৰিব লাগিব তাৰ বাবে প্ৰথম সাহসটো দিব লাগিব ঘৰখনত পিতৃ মাতৃয়ে দ্বিতীয় সাহসটো দিব লাগিব ঘৰখনৰ পৰা এনেকৈ বাহিৰত খোজটো থোৱাৰ লগে লগে আমাৰ আত্মীয় স্বজনে তৃতীয় সাহসটো দিব লাগিব আমাৰ সমাজখনে এই সমাজখন যে আমি কৈ থাকোঁ চাৰিজন মানুহে কিন্তু সমাজ নহয় দেই এই এনেকৈ বহি থকা এই সমাজখন যে এই সমাজখনে সেই সাহসটো সেইসকলক দিব লাগিব আৰু তেনেকৈ সেই সাহসটো পোৱাৰ পাছতহে আমাৰ যে কিবা এটা আছে ভিতৰত সেইটো আমি উপস্থাপন কৰিব পাৰিম নহ'লে গোটেই জীৱন শেষ হৈ যাব আমি সেইবোৰ উপস্থাপন কেতিয়াও কৰিব নোৱাৰিম আৰু তাৰ বাবে আধ্যাত্মিকতাৰ প্ৰভাৱটো কিন্তু আমাৰ মাজত লাগিব নৈতিক শিক্ষাৰ ক্ষেত্ৰত আপুনি নৈতিকতাৰ কথাবোৰ কৈ থাকক আপোনাৰ আচাৰ আচৰণ শিষ্টাচাৰৰ কথাবোৰ যেতিয়া আমি পাতোঁ প্ৰথমে যদি আধ্যাত্মিকতাত আপুনি আহে আধ্যাত্মিকতাৰ চেতনা যেতিয়া মানুহৰ মনত থাকিব তেতিয়া আকৌ নতুনকৈ আপুনি নৈতিকতাৰ পাঠ পঢ়াবৰ বাবে আপোনাৰ ল'ৰাটোক বা ছোৱালীজনীক টিউচন দিবলগীয়া নহয় আপোনাৰ ঘৰখনতেই যদি আপুনি আধ্যাত্মিকতা শিকাইছে আপুনি ঘৰখনতেই যদি গুৰুজনাৰ কথা শিকাইছে বা আপুনি যি ধৰ্মৰে বিশ্বাস নকৰক কিয় সেইগৰাকী ভগৱানৰ বিষয়ে যদি আপুনি শিকাইছে যে শুনজনী তুমি যদি বিপদত পৰা তেনে তুমি চিন্তা নকৰিবা এইজন আছে তুমি যদি বেয়া কাম কৰিছা ভয় কৰিবা ওপৰত এইজন আছে আমি দেখা নাই কিন্তু সেইজনে দেখিছে এই ভয়টো আমাৰ মনত থাকিব লাগিব ভয় নথকাকৈ আমি কিন্তু কাম কৰিব নোৱাৰোঁ গতিকে গুৰুজনাৰ আদৰ্শৰে আধ্যাত্মিকতাৰ চেতনা প্ৰতিখন ঘৰতেই থাকক এক ঈশ্বৰবাদৰ ধাৰণাটো থাকক আপুনি যি ঈশ্বৰকেই বিশ্বাস নকৰক কিয় গুৰুজনাৰ আদৰ্শৰে ক'বলৈ গ'লেতো আমি ভগৱান শ্ৰীকৃষ্ণৰ কথাই ক'ম কিন্তু অন্যান্যসকলক কৈছোঁ আপুনি যি ঈশ্বৰেই আপুনি বিশ্বাস নকৰক কিয়
কিন্তু আপুনি এটা বিশ্বাস জীৱনত ৰাখিবই লাগিব, আদৰ্শ এটা আপোনাৰ জীৱনত থাকিবই লাগিব।